কিনকিনিয়া বৰষুণত দুভৰি গ'ল পিছলি বাছ আহি পাবৰে হ'লেই চাগে গধূলি। কলীয়া বৰষুণ যাক নেৰিব নিও, একে লেঠাৰিয়ে দিয়ে আছে নহয়। চাচোন বিয়াৰ দিনো চমু চাপি আহিছে, এফালে আকৌ বৰষুণ যাকো দিনক দিনে দীঘলীয়া হৈ গৈ আছে। এৰিব অকণমান ধৈৰ্য ধৰচোন। ধৈৰ্য ধৰ মানে আৰু এসপ্তাহ পিছত বহাগ মাহেই শেষ হ'ব। কিনো পগলা বতৰ কৰিছে নহয়। আৰু দুদিনমান একেলেঠাৰিয়ে বৰষুণ দিলে ঘৰৰ ভিতৰতে পানী সোমাব। ধেৎ টেনশ্যন নল'বিচোন, এৰিব নহয়। ওপৰৰ চুগাৰ প্ৰব্লেম আছে চাগে, সেইকাৰণে তললৈ ইমান এৰি আছে। আৰু নেৰিলেও বহাগৰ লাষ্টৰ দিনা হ'লেও ছোৱালী লৈ আহিবি আৰু তই। বেছি ধুমধামেৰে বিয়া বাৰু পাতি এই মানুহক খুৱাই বোৱাই ইমান লাভ নাই বুজিছ। তই ক'লে নহ'ব নহয়, কেলা বৰষুণ দি থাকিলে মানুহজনী আনি ক'ত ৰখাম? ঘৰৰ ভিতৰত একঁকাল পানী হ'ব। খোৱা বোৱাটো বাদেই দিছোঁ, হাগিব মুতিব ক'ত? গাঁৱৰ ৰাইজক ছোৱালীজনীৰ টিকাটো দেখাবলৈ অনা নিচিনাহে হ'ব। ধেৎ তই বৰ বেলেগ কথা কৈ দিয় দেই। ক'বলৈ কি আছে আৰু, মোৰ মনটো কেনেকুৱা লাগিছে মইহে গম পাইছোঁ। কেনেবাকৈ যদি বিয়া ভাঙিবলৈ হয় এইটো বানতে জঁপিয়াই মৰিম। ভগৱানক চিন্তা কৰ, ভগৱানক চিন্তা কৰ, বতৰ ভাল হৈ যাব। ভগৱানক চিন্তা কৰিবলৈ কি আছে আৰু, তেওঁ নিজেই 1600জনীমান লৈ আৰামত বহি আছে আৰু আমি এজনীকে ল'ব পৰা নাই। সেইজনৰ লগত তই জেদ কৰি লাভ নাই নহয়, সেইজন ওপৰ মাল। এটা কাম কৰ, তই বিয়াখন পাতি গুৱাহাটীলৈকে তাইক লৈ যা, তাতে দুদিনমান ৰাখগৈ। গুৱাহাটীত আজিকালি বাছ নচলে, নাও চলে, নাও বুৰ্বক। তাত ক'ত ৰাখিম মই, অলিয়ে গলিয়ে পানী। ইফালে আকৌ যি এখন হোটেল আছে সেই ফেশ্বন ব্লু নেকি, তাতো আকৌ অসমৰ বাহিৰৰ মাল কেইটামান আছেহি, প্ৰায় 40টামান আছে। সেই ৰাক্ষসকেইটা থাকোঁতে ছোৱালীজনী লৈ মই মৰিলেহে হ'ব। কথাটো মিছা নহয়। তেনেহ'লে এতিয়া তই কৰিবি কি? বিয়াখনকে পিছুৱাই দে, অহা বহাগতে পাতিবি বুজিছ। তই কথাটো তেনেকৈ ক'লে নহ'ব নহয়। অহা বহাগলৈকে তাইৰ মাক বাপেকে ছোৱালী ঘৰত নাৰাখে বুজিছ। কেছ টেঙা পানী, তাই কিবা খেলি মেলি আছে বুজিছ, সেইকাৰণে মাক বাপেকে পতাপত বিয়া দিবলৈ বিচাৰিছে। মুখখন চম্ভালি কথা কবি, যি টি কথা বকি নাথাকিবি। তই নিজৰজনীৰ ওপৰত চকু দে যা, লোকৰ মাইকীৰ ওপৰত চকু দি লাভ নাই। মোৰ মাইকী ক্লাছ 1 মাইকী, উঠ বুলি ক'লে উঠে, বহ বুলি ক'লে বহে, খেলি মেলি। সেইকাৰণে তই ওলাই যোৱাৰ পিছত প্ৰভাত যেতিয়া যায়, সি উঠ বুলি ক'লে উঠে, বহ বুলি ক'লে বহে, কিন্তু কোনে কাৰ ওপৰত বহে সেইটো সিহঁতেহে জানিব। যা নিজৰ মাইকী সুধিবিগৈ। কি ক'লি তই? তাইক এতিয়াই মই ঘৰৰ পৰা বাহিৰ কৰি উলিয়াই দিম। যা সোনকালে যা। পালি বাপেকে মজা, এনেই মাথাটো বেয়া হৈ আছে বিয়াৰ কথা ভাবি ভাবি। সি আকৌ মোৰ মাইকীজনী খেলি মেলি দেখে। যা এতিয়া ঘৰত লাগি থাকগৈ তোৰ নিজৰ মাইকীৰ লগত।